নমস্কাৰ বন্ধুবান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ সো বন্ধুবান্ধৱীসকল আজি আপোনালোকৰ বাবে অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো বন্ধুবান্ধৱীসকল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই আঁচনিৰ জৰিয়তে আপোনালোকে ৬০০০ টকাকৈ লাভ কৰিব গতিকে আপোনালোকে কেনেদৰে ৬০০০ টকাকৈ লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত সবিশেষ দেখাইছো এই ভিডিঅ'ৰ যোগেদি আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব বা আপোনালোকৰ যোগ্যতা বা ক্ৰাইটেৰিয়া কি থাকিব লাগিব গতিকে দেখাইছো সো বন্ধুসকল যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব সো বন্ধুসকল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ জৰিয়তে আপোনালোকে যদি এপ্লাই কৰে আপোনালোকে ৬০০০ টকাকৈ লাভ কৰিব কিন্তু ইয়াৰ আৰত আছে আপোনালোকৰ যি ক্ৰাইটেৰিয়া আছে সেইটো হৈছে আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ শিশু যদি ৩ বছৰৰ তলৰ শিশু হয় বা আপোনালোকৰ শিশু যদি ৩ বছৰ তলত আপোনালোকৰ বয়স হয় তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে লাভ কৰিব ৬০০০ টকা আপোনালোকৰ বেংক একাউণ্টত আৰু আপোনালোকক মই সবিশেষ দেখাইছো এতিয়ালৈকে কিমানে লাভ কৰিছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰিজ এনৰোল আছে ইমানখিনি আপোনালোকৰ আবেদন কৰিছে বা আৰু তলতে আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰিজ পেইড আছে আপোনালোকৰ যি বেনিফিচিয়াৰি সকলক যি চৰকাৰে পেমেন্ট কৰিছে ইমান আছে আৰু তলতে আছে আপোনালোকৰ টোটেল এমাউন্ট চৰকাৰে পেইড কৰিছে সো বন্ধুবান্ধৱীসকল এটো আপোনালোকে যদি আপোনালোকৰ যদি এইখিনি যোগ্যতা আছে তেনেহলে আপোনালোকে লাভ কৰিব পাৰিব আৰু বন্ধুবান্ধৱীসকল আপোনালোকে এপ্লাই কৰিব হলে আপোনালোকৰ ইয়াতে সিটিজেন লগইন যি অপচনটো দেখিছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ভেৰিফাই অপচনটো ক্লিক কৰিব লাগিব সো বন্ধুবান্ধৱীসকল আপোনালোকে তাতে ভেৰিফাই কৰাৰ পিছত মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই কৰাৰ পিছত আপোনালোকে এনেকুৱা আকৌ পেজ এখন খোলা খাব আপোনালোকক মই দেখাই আছো তাৰ পিছত বন্ধুবান্ধৱীসকল আপোনালোকে ইয়াতে দেখিছে মোবাইল নাম্বাৰটো যি আপোনালোকে দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে আহি যাব লগতে আপোনালোকৰ নিজৰ নামটো দিব সিলেক্ট ষ্টেট আপোনালোকে ষ্টেটখন আপোনালোকে সিলেক্ট কৰিব ইয়াতে ডিস্ট্ৰিক্টখন দিব আৰু আপোনালোকৰ ৰুৰেল হয় নে আৰবান হয় আপোনালোকৰ গাঁৱৰ হয় নে টাউনিয়া হয় তেনে আপোনালোকে ইয়াতে ক্লিক কৰি দিব অপচন আছে আৰু ইয়াতে আপোনালোকৰ সিলেক্ট ব্লক আছে ইয়াতে আপোনালোকৰ এইটোৱে থাকিব সিলেক্ট ভিলেজ বা ওয়ার্ড নাম্বাৰ আছে আপোনালোকে এইখিনিও আপোনালোকে দিব লাগিব তাৰ পিছত বন্ধুসকল ইয়াতে আপোনালোকে তলতে দেখিছে ৰিলেশনশিপ উইথ বেনিফিচিয়াৰি ইয়াতে আপোনালোকৰ বেনিফিচিয়াৰি যাৰ নামত আপোনালোকে এই আঁচনিখন আপোনালোকে ল'ব বিচাৰে তেওঁলোকৰ আপোনাৰ সম্পৰ্ক কি আপোনালোকে ইয়াতে দিব লাগিব ইয়াতে গোটেইখিনি আছে আপোনালোকে দিব লাগিব আৰু তাৰ পিছত আপোনালোকে ইয়াতে ক্ৰিয়েট একাউণ্টত আপোনালোকে ক্লিক কৰিব লাগিব সো বন্ধুসকল এইখিনি মই ফিল কৰি আপোনালোকক মই দেখাই আছো নেক্সট স্টেপটো কি হয় আপোনালোকে গোটেইখিনি ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে ক্ৰিয়েট অপচনটোত আপোনালোকে ক্লিক কৰিব ক্ৰিয়েট অপচনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে আছে ইয়োৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড সাকসেসফুলি তাৰ পিছত বন্ধুসকল আপোনালোকে কি কৰিব লাগিব আপোনালোকক মই দেখাই আছো সো বন্ধুসকল তাৰ পিছত আপোনালোকৰ ইয়াতে ওটিপি আহিব আৰু সেই ওটিপিটো আপোনালোকৰ মোবাইল নম্বৰতে যাব আৰু সেই ওটিপিটো আপোনালোকে ইয়াতে বহাব লাগিব বহাই আপোনালোকে ইয়াতে ক্যাপচা কোডটো বহাই আপোনালোকে ভ্যালিডেট আপোনালোকে ক্লিক কৰিব লাগিব সো বন্ধুসকল এইখিনি আপোনালোকে দিয়াৰ পিছত আপোনালোকে ইয়াতে ভ্যালিডেট আপোনালোকে ক্লিক কৰিব ইয়াতে ভ্যালিডেট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে ওলাই গৈছে ওয়েলকাম টু PMVY ড্যাশবোৰ্ড আৰু ইয়াতে আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে এটো আপোনালোকৰ লেফট সাইডে যেটো আপোনালোকৰ 3 লাইন আছে আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এই ডাটা এন্ট্ৰি আপোনালোকে দেখা পাইছে ডাটা এন্ট্ৰিত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচন আছে আৰু এই বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচনতে আপোনালোকে ক্লিক কৰিব আৰু বন্ধুসকল আপোনালোকে বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা ফৰ্মখন আপোনালোকে দেখা পাব যি বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচন বুলি লিখা আছে আৰু ইয়াতে পাৰ্সোনেল প্ৰফাইল বুলি লিখা আছে সো বন্ধুসকল আপোনালোকক মই কৈ দিম আপোনালোকে কি কেনেকৈ আপোনালোকে ফিল কৰিব সো বন্ধুসকল ইয়াতে আছে an employee of central government state government or PSU ইয়াতে আপোনালোকে yes no অপচন আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকৰ যি অপচন আছে সেইখিনি আপোনালোকৰ ইয়াতে পিছত ইয়াতে এপ্লাইং ফৰ আছে ইয়াতে আপোনালোকে ফাৰ্স্ট চাইল্ড আপোনালোকে সেকেন্ড চাইল্ড ইয়াতে লিখা আছে আপোনালোকে এনেদৰে সিলেক্ট কৰিব পাৰে তাৰ পিছত ইয়াতে আছে নাম্বাৰ অফ লিভিং চিলড্ৰেন আৰু ইয়াতে আপোনালোকে নাম্বাৰ আপোনালোকে ক্লিক কৰিব পাৰে আৰু আপোনালোকৰ বেনিফিচিয়াৰি যদি আধাৰ কাৰ্ড আছে তেনেহলে আপোনালোকে ইয়াতে ইয়েস দিব আৰু নাই যদি নো দিব তাৰ পিছত বন্ধুসকল ইয়াতে নেম দিব যে বেনিফিচিয়াৰি আছে আৰু তাৰ পিছত আধাৰ নাম্বাৰ যদি আছে তেনেহলে আপোনালোকে ইয়াতে আধাৰ দিব আৰু নাই যদিটো আপোনালোকে নো অপচন ক্লিক কৰিব
তাৰপিছত বন্ধুসকল তললৈ আহিব ইয়াতে সো বন্ধুসকল তললৈ আছে যে এলিজিবিলিটি প্ৰুফ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আপোনালোকৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া যি কাৰ্ড আছে আপোনালোকে সেই অনুসৰি আপোনালোকে ইয়াতে দেখাব ইয়াতে লিখা আছে ওমেন হোল্ডিং ইছম কাৰ্ড এনেকৈ আছে আপোনালোকে চাই ল'ব আৰু তাৰপিছত ইয়াতে তলত দিয়া আছে আইডেণ্টি নাম্বাৰ আৰু আপোনালোকৰ যি যদি কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াতে আইডেণ্টি নাম্বাৰটো আপোনালোকে বহাব লাগিব আৰু তাৰপিছত ইয়াতে চ'ৰ্চ ফাইল আপোনালোকে সেই কাগজখন আপোনালোকে ইয়াতে স্কেন কৰি ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত বন্ধুসকল ইয়াতে MCP কাৰ্ড ডিটেইলছ আছে আৰু যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াতে বহাই দিব গোটেইখিনি তাৰপিছত এইখিনি ফৰ্ম আছে তাৰপিছত এড্ৰেছটো আছে এড্ৰেছটো আপোনালোকে দি দিব ধুনীয়াকৈ তাৰপিছত আপোনালোকৰ পিন কোড আছে পিন কোড দিয়াৰ পিছত ইয়াতে লিখা আছে চিলেক্ট ফিল্ড ফাংচনাৰী ইয়াতে আপোনালোকে দি দিব ওপৰত যি আহে তাৰপিছত আপোনালোকে এই ছাবমিট অপশ্যনটো ক্লিক কৰিব আৰু যিহেতু মই এতিয়া ছাবমিট অপশ্যনটো ক্লিক নকৰোঁ কাৰণ আপোনালোকক মই দেখাবৰ বাবে আপোনালোকক মই এই ভিডিঅ'টো বনাইছোঁ গতিকে মোৰ উপযুক্ত ডকুমেণ্টছ নাই বা মই এপ্লাই নকৰোঁ গতিকে সেইবাবে মই ছাবমিট অপশ্যনটো ক্লিক নকৰোঁ আৰু আপোনালোকে এই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল কৰিব পাৰিব একদম সহজ কোনো টান নহয় আৰু মোবাইলৰ যোগেদি আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকক মই দিলোঁ চ' বন্ধুসকল আপোনালোকে যদি এই ফৰ্মখন ফিল কৰি যদি জমা দিয়ে বা আপোনালোকে ছাবমিট কৰে তাৰপিছত আপোনালোকৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব অনলাইন ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছত আপোনালোকে লাভ কৰিব আপোনালোকে 6000 টকা গতিকে চ' বন্ধু-বান্ধৱীসকল আজি ভিডিঅ' ইমানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ